মৰমৰ ছাত্ৰ ছাত্ৰীসকল, আজি মই তোমালোকৰ দ্বিতীয় শ্ৰেণীৰ ভাষাৰ ৬ নং পাঠটি লৈ আনিছোঁ। পাঠটিৰ নাম কি তোমালোকে উলিয়াই লোৱাচোন। সাহসী ল'ৰাজন, নহয় জানো? ইয়াত দুটামান যুক্তাক্ষৰ আছে, তোমালোকে চোৱাচোন। দয় ধৈধ্য মূৰ্ধন্য ক্ষয় যক্ষ মূৰ্ধন্য ক্ষয় থস্ত ঙয় কয়ঙ্ক তৰয়ত্ৰ ময় পয়ম্প নয় দন্ত্য তয়ন্ত ময় বয়ম্ব ন মন্ম ক ময়ক্ম নয় দন্ত্য দয় ৰয়ন্দ্ৰ। এই সাহসী ল'ৰাজন পাঠটোত এজন সাহসী ল'ৰাৰ বিষয়ে আমি অধ্যয়ন কৰিব লৈছোঁ। সেই ল'ৰাজন, যিজন ল'ৰাই কম বয়সতে ব্ৰহ্মপুত্ৰখন ভঁৰালৈখন সাঁতুৰি ইপাৰ সিপাৰ হৈছিল, গম পাইছানে? আৰু তেওঁ ইমান সাহসী আছিল যে, ইমান বলিও আছিল। তেওঁ এটা প্ৰকাণ্ড সাগৰো শিঙত ধৰি বাগৰাই দিব পাৰিছিল। তেওঁ সিমান বলি আছিল, তেওঁ সিমান সাহসী আছিল। সেই ল'ৰাজনৰ সৰুতেই ঢুকাইছিল আৰু তেওঁ বুঢ়ীমাক খেৰসুতিয়ে ডাঙৰ দীঘল কৰিছিল। সেই ল'ৰাজন কোন জানানে? সেইজনে পিছত আমাৰ সকলোৰে পূজনীয় শংকৰদেৱ হৈছিল। তেওঁ সৰুতেই আক আৰু হুঁচৰিকাৰ নিশিকাকৈয়ে এটা কবিতা লিখিছিল। কৰতল কমল কমল দল নয়ন ভৱ দেৱ দহন গহন বন হয়ন নপৰ নপৰ পৰ হতৰত গময় সভয় মভয় ভয় মমহৰ হততয় খৰতৰ বৰ খৰ হতদশ বদন খগচৰ নগধৰ ফণধৰ হয়ন জগদঘ মপহৰ ভৱ ভয় তৰণ পৰপদ লয় কৰ কমল জনয়ন। সিমান মহান আছিল সেই সৰু ল'ৰাজনেই আমাৰ সকলোৰে পৰিচিত শংকৰদেৱ। হৰি নাম ৰখে বৈকুণ্ঠ প্ৰকাশে প্ৰেমমৃতৰ নদী শ্ৰীমন্ত শংকৰে পাৰ ভাঙি দিলা বহে ব্ৰহ্মাণ্ড ভেদী। ওচৰৰ আলিপুখুৰীত হৈছিল। তেওঁৰ পিতৃৰ নাম আছিল কুসুম্বৰ ভূঞা, মাতৃৰ নাম আছিল সত্যসন্ধ্যা, বুঢ়ীমাকৰ নাম আছিল খেৰসুতি। সেই খেৰসুতিয়ে মাতৃৰ মৃত্যু হোৱাৰ কাৰণে খেৰসুতিয়ে ডাঙৰ দীঘল কৰিছিলে। শিক্ষাগুৰুৰ নাম আছিল মহেন্দ্ৰ কন্দলী। প্ৰিয় শিষ্যৰ নাম আছিল মহাপুৰুষ মাধৱদেৱ। ৰচনা কৰা ধৰ্মপুথি আছিল কীৰ্তন, দশম, গুণমালা, ভাগৱত আদি। অংকীয়া নাট আছিল কালীয়া দমন, ৰুক্মিণী হৰণ, পাৰিজাত হৰণ আদি। গীত মাত, বৰগীত, ভাটিমাত, উতৈ আদি। অন্যান্য অৱদান, প্ৰসংগ, ভাওনা, নামঘৰ, সত্ৰ আদি বহুতো কিবা কিবি প্ৰতিষ্ঠা কৰি থৈ গৈছিলে। তেওঁৱেই বৈষ্ণৱ ধৰ্ম প্ৰতিষ্ঠাতা আমাৰ শংকৰদেৱৰ। ইয়াত তোমালোকৰ শংকৰগুৰুৰ বিষয়ে আমি ইমান সময় পঢ়িলোঁ। ইয়াত তোমালোকৰ কেইটামান শব্দ দিয়া আছে। একে অৰ্থ বুজোৱা শব্দবোৰ আঁচ টানি তোমালোকে মিলাবাচোন। আৰু শংকৰদেৱৰ কথা আমি যিমান কৈ থাকিলেও আমি শেষ কৰিব নোৱাৰোঁ। সেয়েহে পাঠটোৰ বৰ বেছি দীঘলীয়া নকৰি আমি ইমানতে সামৰিছোঁ। তোমালোকে গোটেই পাঠটো পঢ়িবাচোন। মই পৰৱৰ্তী সময়ত ইয়াত থকা যুক্তাক্ষৰযুক্ত শব্দবোৰ তোমালোকক শিকাই দিম বুলি কথা দি মোৰ পাঠটো আজি ইমানতে সামৰিছোঁ। ধন্যবাদ।